আজি আমি আহি আছোঁ শিৱ মন্দিৰলৈ, হয় নহয়? এতিয়া আমি শিৱ মন্দিৰলৈ গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাব, কিমান দূৰ কি কথা। পিলপিলি টমটমত যাব লাগিব, বেটেৰী ৰিক্সাত, কিন্তু অকণমান খোজকাঢ়ি আহিছোঁ। তাৰপৰা আপোনালোক দেখুৱাই আছোঁ, ব'লক আমিও যাওঁ পাহাৰ পৰা শিৱ মন্দিৰলৈ ন, হয় নহয়? ব'লক বেটেৰী ৰিক্সাত উঠি ল'লোঁ, ব'লক। এতিয়া অলপ দূৰ খোজকাঢ়িব লাগিব দেই, দেখাই দিছোঁ চাওক। বাঁহৰ দলং এতিয়াও আছে, দেখিছে? এয়াই উন্নতি হৈছে। এই পাহাৰত পাবগৈ লাগিব এতিয়া, খোজকাঢ়ি পাহাৰ পাবগৈ লাগিব। দলংখন দীঘল আছে, তাত ধুনীয়া বতাহ মাৰিছে, ধুনীয়া পৰিৱেশ। সেয়া চাওক, নাও চলাই আছে, দেখিছে? দেখিছে? এতিয়া আপোনালোকক মই অলপ অলপকৈ দেখাইছোঁ, মন্দিৰত কি হয় দেখাই আছোঁ, ব'লক। বেছি দূৰ নাই, অলপ দূৰ আছে। বেছি দূৰ নাই আৰু অলপ দূৰ আছে। আকৌ বেটেৰী ৰিক্সাত উঠি ল'ব দেই, ব'লক। আপোনালোককো দেখাই আছোঁ, ব'লক। অৱস্থা বেয়া হৈ গৈছে, খোজকাঢ়ি আছে। কিবা এটা পাবলৈ হ'লেতো অকণ কষ্ট কৰিবই লাগিব।